নমস্কাৰ, মই সঞ্জীৱ চেতিয়া আৰু এইসকল মোৰ সতীৰ্থ। আজি এই দীপাৱলীৰ প্ৰাক্ষণত, দীপাৱলীৰ এই সৌন্দৰ্যময় পৰিৱেশৰ মাজত আমি হাঁহি থাকক কমেডি অসমীয়া ধাৰাবাহিক চেনেলটোৱে আপোনালোকলৈ দীপাৱলীৰ অশেষ শুভেচ্ছা তথা মৰম শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। সমূহ অসমবাসী আৰু ভাৰতবাসীলৈ এটা অনুৰোধ, আপোনালোকে যেন এই দীপাৱলীৰ দিনা ক'ভিড প্ৰট'কলৰ নিয়ম তথা শব্দ আৰু বায়ু প্ৰদূষণৰ নিয়মাৱলী ৰক্ষা কৰি দীপাৱলী উদযাপন কৰে। এতিয়া মোৰ সতীৰ্থ ৰক্তিম ৰাজখোৱাই তেখেতৰ দুআষাৰ মতামত আগবঢ়াব। ধন্যবাদ। নমস্কাৰ। আজি পোহৰ উৎসৱ দীপাৱলী সমূহ অসমবাসীলৈ তথা সমূহ দেশবাসীলৈ দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ। লগতে শিশু দিৱসৰ শুভেচ্ছা যাচিলোঁ। আমি সকলোৱে পোহৰ উৎসৱ দীপাৱলীক এনেদৰে উদযাপন কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমাৰ পৰিৱেশৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আপোনালোকে সকলোৱে যাতে পোহৰ উৎসৱ দীপাৱলীক নিজস্ব দায়বদ্ধতাৰ মাজেৰে আবদ্ধ ৰাখি যাতে দীপাৱলী উদযাপন কৰে, তাৰে অনুৰোধ জনালোঁ। নমস্কাৰ, মই পাপুল ৰাজখোৱা। আজি দীপাৱলী 14 নৱেম্বৰ। আজি দিনটোত পণ্ডিত জৱাহৰলালৰ জন্মদিনৰ উপলক্ষে শিশু দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰে। পণ্ডিত জৱাহৰলাল নেহেৰু আছিল এজন গুণী জ্ঞানী পণ্ডিত, ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী। তেখেতৰ ভাৰতৰ প্ৰতি হোৱা অৱদান অতুলনীয়। আজি দীপাৱলীৰ দিনা আমাৰ হাঁহি থাকক কমেডি চেনেলটোৰ জৰিয়তে মোৰ ফালৰ পৰা আপোনালোকলৈ দীপাৱলীৰ অশেষ শুভেচ্ছা। শেষত মই হাঁহি থাকক কমেডি চেনেলটোৰ পৰা সকলোকে এটাই অনুৰোধ জনাওঁ যেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰে যেন। ধন্যবাদ।